হেল্ল' ফ্ৰেণ্ডছ, পুনৰ আকৌবাৰ স্বাগতম জনাইছোঁ নিজৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম তুলসী পাত ছিঙাৰ কিছুমান নিয়ম। আচলতে আমি পূজা পাতলতে হওক বা পূজা পাৰ্বণত হওক বা যিকোনো উৎসৱত হওক তুলসী পাত আমি যধে মধে যেনেকৈ তেনেকৈ ছিঙি আনো। আচলতে তাৰ কিছুমান নিয়ম থাকে তুলসী ছিঙাৰ, তো সেই নিয়মবিলাক বহুতে নাজানে। তো আজি আমি তাৰ বিষয়ে আলোচনা কৰিম যে আমাৰ দেশত এনে বহু গছ আছে যিবিলাক বা যিবোৰক হিন্দু ধৰ্মত বিশেষ গুৰুত্ব দিয়া হয়। তাৰ ভিতৰত হ'ল তুলসী গছ অন্যতম। ঘৰৰ সন্মুখত তুলসী গছ ৰোৱা বহু শতাব্দী বা বহু খ্ৰীষ্টাব্দৰ আগৰে এটা পৰম্পৰা। তদুপৰি তুলসী পাত অবিহনে কি নহয় আমাৰ হিন্দু ধৰ্মৰ কোনো ধৰণৰ পূজা অৰ্চনা সম্পূৰ্ণ নহয়, আধৰুৱা হয়। তো শাস্ত্ৰত বিশ্বাস কৰা হয় যে তুলসী গছত দেৱী লক্ষ্মী বাস কৰে। এটা বিশ্বাস আছে ঘৰত তুলসী গছ ৰুলে কি হয় বা নিয়মিত পূজা কৰিলে সেই ঘৰত সদায় সুখ আৰু সমৃদ্ধি উপচি পৰে। এটা তুলসী পাত ছিঙাৰ নিয়ম কি? এটা চাওক, যিহেতু তুলসী গছত লক্ষ্মী দেৱী বাস কৰে, সেইকাৰণে আমি তাৰ পাত ছিঙাৰ আগত সদায় তেওঁৰ পৰা অনুমতি লোৱাটো খুবেই দৰকাৰ। নহ'লে সংসাৰত আমাৰ কি হয়, অৰ্থৰ হানি হয় বা অভাৱে দেখা দিয়ে। এতিয়া প্ৰয়োজন অবিহনে বা অপ্ৰয়োজনীয়ভাৱে বিনা কাৰণত আমি তুলসী পাত ছিঙাটো আচলতে উচিত নহয়। এতিয়া বিশ্বাস কৰা হয় এনে কৰিলে কি হয়, আমাৰ সংসাৰত দুৰ্ভাগ্যৰ সৃষ্টি হয় বা দুৰ্ভাগ্য আহে। এতিয়া ৩ নম্বৰত হ'ল পূজাৰ উপৰি কেৱল শাস্ত্ৰজনিত কাৰণত তুলসী পাত ছিঙিব লাগে। এতিয়া এনে যদি আমি ছিঙিব লাগে তেতিয়া পূজাৰ বাহিৰে ধৰি লওক এতিয়া কাৰোবাৰ কাহ বা অন্য কিছুমান ৰোগ নিৰাময়ৰ কাৰণে দৰকাৰ হয়, তেনেকুৱা কাৰ্যবিলাকতে আমি তুলসী পাত ছিঙাটো উচিত। এতিয়া ইয়াৰ উপৰি সন্ধিয়া তুলসী পাত ছিঙাটো উচিত নহয়। এতিয়া ৪ নম্বৰত চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ সময়ত আৰু দেওবাৰত বা একাদশীৰ নিশা তুলসী পাত ছিঙাটো উচিত নহয়। কোনো ঘৰত কোনো ব্যক্তিৰ যেতিয়া মৃত্যু হয়, সেইদিনৰ পৰা আগন্তুক ১৩ দিন পৰ্যন্ত তুলসী পাত ছিঙাটো উচিত নহয়। সেইটো বাৰু এনেও আমাৰ হিন্দু ধৰ্মত কৰা নাযায়, আৰু যদি কোনোবাই কৰেও এই ভুলটো নকৰিব। দেওবাৰে তুলসী গছত পানী দিয়াটো উচিত নহয়। প্ৰতিদিনেই সন্ধিয়া তুলসী গছৰ তলত বন্তি জ্বলোৱাটো এটা শুভ লক্ষণ। তাৰপিছত তুলসী গছ ঘৰৰ এনেকুৱা স্থানত ৰাখিব লাগে য'ত গছজোপাই খোলা বতাহ আৰু সূৰ্যৰ পোহৰ পায়। তুলসীৰ শুকান পাত পেলাই দিয়াৰ পৰিৱৰ্তে তুলসী গছৰ গুৰিত ৰখা উচিত। এতিয়া শুকান তুলসী গছ ঘৰত ৰখা উচিত নহয়। বিশ্বাস কৰা হয় যে ঘৰত কোনো শুকান তুলসী গছ ৰাখিলে সেয়া ঘৰৰ সদস্যসকলৰ বাবে দুৰ্ভোগৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। তুলসী গছ সকলো সময়তে কোনো পাত্ৰত লগোৱা আৰু তাৰ চাৰিওফালৰ স্থান সকলো সময়ত আমি পৰিষ্কাৰ কৰি ৰখাটো দৰকাৰ, যিহেতু এই পাতবিলাক আমি পূজা অৰ্চনা দেৱ দেৱীৰ ওচৰত ব্যৱহাৰ কৰোঁ বা অৰ্চনা কৰোঁ।